এয়াৰপৰ্টৰ পৰা পাব একদম নক'ব আৰু তো চাই যাম বুলি যামেই যাম মানে তাকো জোৰদাৰছে যাম বাছত মানে একেবাৰে পল্টন বজাৰ বুলি কোৱাৰ লগে লগে মানুহজন ঘৰৰ পৰাই আহিছে ভাবিছিলে এইখন সিফালে নাযাব বুলি কিন্তু মানে একদম ফিট নাপাওঁ বুলি পুৰা টেনশ্যন আহি পালোঁ একদম ডাইৰেক্ট গুৱাহাটী আৰু গুৱাহাটী আহি কি মানে কি কৰিছোঁ ফেঞ্চিলৈ আহি গৈছোঁ আমাৰ বাইদেউখিনিও ফেঞ্চিতে আছে বোলো তাকে লগ কৰি পেলাই মইতো কৈছোঁ ন কিবা কিবি কিনিব আছে বুলি চব কিনি মেলি লওঁ ট্ৰিপৰ কাৰণে বুলি ফাৰ্ষ্টত সিহঁতক লগ কৰি লওঁ ক'ত আছে তো গমেই পোৱা নাই গাইছ আমাৰ বাইদেউ দুজনীক আহি পালোঁ আৰু এয়া বহুত বস্তু ল'লে বোলে কিন্তু মই এতিয়ালৈকে একো লোৱা নাই কি ল'লা তুমি ফ্ৰক ট্ৰিপত যাবাই আৰু মানে ন অঁ এতিয়া এয়া ফেঞ্চিত আছোঁ পুৰা এইবিলাক বজাৰ চজাৰ কৰি আছোঁ আৰু ফুলি এযোৰ ল'লোঁ আৰু কিবা ল'বলৈ আছে কৃষ্ণাহঁত বেলেগ চাইডে গৈছে মই ইফালে আমাৰ বাইদেউ দুজনীক দেখাম দেই পুৰা একদম আগত গৈয়ে গৈছে সি একদম বেলেগ পিনে আৰু ক'বই নোৱাৰে বজাৰ কৰি বুজিছেনে ট্ৰিপত যাবই যাব মানে এইবাৰ মোৰহে চবতকৈ কম হৈছে বজাৰ কৰা তো গাইছ এইবোৰ দেখিছেনে নাই বজাৰ এইবিলাক জুতিকাৰ এইবিলাক তাইৰ আৰু আছেই তাইৰ বেগত আছেই বহুত বা বেলেগ আৰু ন গ'ল পৰিলে এতিয়া মানে অকণমান কিবা এটা খাই লওঁ বুজিছেনে ভোক লাগিছে সেইটো কথাৰ কাৰণে সিহঁতৰ তেনেকুৱা বজাৰ কৰি ফুৰিছেতো সিহঁতৰ বেছিকৈ লাগিছে মোৰ বাৰু কাজিয়া কৰি আছিলে গাইছ সিহঁতে কাজিয়া তো গাইছ এতিয়া এয়া অকণমান ফ্ৰাইড ৰাইচ খাই লওঁ আমাৰ বাইদেৱেও লৈছে সেইফালেও লৈছে খাই লওঁ দিয়ক কৃষ্ণা আমাক এৰি থৈ গুচি গ'ল মানে আধা বাটতে লগৰীয়ে আমাক এৰি থৈ গুচি গ'ল একচুৱেলি তাইৰ বজাৰ কৰা হৈ গ'ল আৰু তাইৰ একো বেছি নাছিলেও সেইকাৰণে গ'লগৈ আৰু আমি এতিয়া আছোঁ আমি ইয়াত তাইৰ ঘৰ দূৰতো সেইটো কাৰণে ইফালেতো দেখা পাইছেই মই ট্ৰায়েল ৰুমত মানে অলপ আৰু নিজকে কেনেকুৱা লাগিছে তাকে চাই আছোঁ বোলো পিন্ধি পেলাই জিন্সটো লওঁ নলওঁ পিছত অৱশেষত ল'লোঁগৈ বাৰু সেয়াই আৰু দিয়ক পইচা কেইটামানো গ'ল আছে শ্বপিং বুলি গাইছ মোৰো বজাৰ কৰা শেষ হৈছে আৰু কিবা কিবি সৰু সুৰা আছে সেইটো চাওঁ আৰু পিছত এতিয়া জাষ্ট পুৰা একদম ইয়াতে পেকিং কৰিব লাগিব আৰু এতিয়া যোৱাহে কথা আৰু বুজিছেনে এতিয়া পিছে মেইন কথাটো হ'ল মই ক'ত যাম ইণ্টাৰনেশ্যনেল ট্ৰিপ মানে ডুবাই মালয়েছিয়া থাইলেণ্ড গোৱা ইয়াৰ ভিতৰতে কোনোবা এটাত যাম আৰু একদম মানে পুৰা এক্সাইটমেণ্ট হৈ আছোঁ আৰু টিকেটটো অলৰেডি ফাইনেল হৈ গৈছে চব হৈ গৈছে তো টিকেটটো আপোনালোকক দেখাই দিম মই একদম যোৱাৰ দিনা দেখাম আৰু ন আপুনি কি কয় যোৱাৰ দিনা দেখাম আৰু এয়া ক'ত যাম সেইটোও কৈ দিম তো গাইছ বজাৰ কৰি একদম সন্ধিয়াই লাগি গ'লগৈ আমাৰ ইফালে চবৰে দেৰি হৈ গৈছে তো সেইকাৰণে আমি সোনকাল কৰি আছোঁ আৰু ন তাইৰ পানীখিনি পিয়ালাই গৈছে একদম আৰু বহুত বস্তু কিনিছে দেই যাম বুলি যামেই যাম মানে তাকো জোৰদাৰছে যাম মোৰ মানে শ্বপিং কৰোঁতে মোৰ এটা বহুত ইম্পৰ্টেণ্ট কাম থাকি গ'ল জানে সেই ইম্পৰ্টেণ্ট কামটো কৰি লওঁ ট্ৰিপত যাম কিন্তু সেইটোৱে যোনটো মানে চবতকৈ দৰকাৰ সেইটোৱে মই কৰা নাই সেইটোৱে মানে কথা কৈ থাকোঁ একদম পেকো গাড়ীবিলাকৰ আৱাজডাল আহিয়ে যায় হ'ব আৰু চলিব লাগিব আৰু বুজিছে যিমানেই চাউণ্ড নহওক কথা কৈয়ে যাব লাগিব তো এতিয়া মই সেই প্ৰিণ্ট আউট কেইটামান উলিয়াব লাগে এই কেইখনমান দোকানত বোলে কালাৰিং নহয় কেইখনমান দোকান বোলে কিবা ৰ'ব চবতে দোকানখনত সোমাই পেলাই প্ৰিণ্ট আউট কেইটা উলিয়াই লৈ পাছপৰ্ট ফটো চটো কিছুমানো ওলাব লাগিব যাবৰ কাৰণে কিনিবলৈ বৰ ইম্পৰ্টেণ্ট সেই ইম্পৰ্টেণ্ট কামটোৱে মই কৰা নাই এতিয়ালৈকে সেই আজে বাজেবিলাক কৰি ফুৰিছোঁ সেইকাৰণে মোক মায়ে বকে বুজিছে এনেই নবকে
সেয়া মোৰ পাছপৰ্টৰ ফটো দেখিছেনে নাই একদম প্ৰিণ্ট আউট কৰিবলৈ দি দিছোঁ আৰু ইয়াৰ লেপটপত এই জিলিকি আছে একদম মোৰ মুখখন চাওকচোন মোৰ চোলাটোত হাগি দিলে মানে এতিয়া আকৌ এডাল ধুব লাগিব তাকো বগা চোলা দাগ চাগ লাগি নহ'লেই হ'ল আৰু মোৰ লগতে এনেকুৱা হয় মানে কি যে কৰিম বগা চোলাটোতহে চৰাই চাই ভাবিব পালে আৰু ইম্পৰ্টেণ্ট কামটো হৈ গ'ল মানে বৰ্ডিং পাছৰ মানে প্ৰিণ্ট আউট বৰ্ডিং পাছ প্ৰিণ্ট আউট ওলোৱা আৰু এয়া টিকেট চিকেটৰো কিছুমান তাৰপিছতে পাছপৰ্ট ফটো আৰু আজি মোৰ পাছপৰ্ট ফটোখন গাইছ ভালো হৈছে জানানে ভাল মানে সেই ফোনতে উঠি থৈছিলোঁ কিন্তু এনেইতো পাছপৰ্ট ফটো বহুত বেয়া হয় তো একেবাৰে ভাল হৈছে বুলিও নকওঁ কিন্তু মোটামুটি আৰু মানে দেখিব পৰা লায়ক হৈছে বুজিছেনে পাছপৰ্ট ফটোখন চাওক দেখিব পৰা লায়ক হৈছে নাই আপোনালোকে কওকচোন হৈছে হয়নে এনেই মোৰ কেনেকুৱা হৈ যায় মোৰ ফোনবিলাক এনেকৈ থাকিব এবাৰ সেনেকৈ থাকিব চবৰে পাছপৰ্ট ফটোবিলাকৰ অৱস্থা নাইকিয়া হয় মানে বুজিছেনে হ'ব আৰু বহুত বকালো তো আজিৰ ভিডিঅ'টো কৰি দিওঁ ইয়াতে এণ্ড ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকক লগ পাম মোৰ এটি নতুন ভিডিঅ'ৰ সৈতে আৰু ইয়াৰ পিছত ব্লগটো একদম এয়াৰপৰ্টৰ পৰা পাব একদম নক'ব আৰু তো চাই থাকিব প্ৰিয়ংকা ৰিচা শইকীয়া বাই বাই এণ্ড লাভ ইউ অল বাই বাই